हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে মোৰ চেনেলৰ নতুন এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আশা কৰো ভিডিঅটো চাই ভাল পাব আৰু আজি ব্লগ নহয় আসলতে আজি এটা ৰেচিপি ভিডিঅ লৈ আহিছো আপোনালোকলৈ বেলেগ ধৰণৰ মানে হ'ব আসলতে বহুতে মানে কি কিছু মানে খাই ভাল পায় আৰু কিছু মানে হয়তো বনাই ভাল পায় বেলেগ বেলেগ ধৰণৰ ৰেচিপি ট্ৰাই কৰি ভাল পায় ঠিক তেনেকৈ ময়ো বহুত খাই ভাল পাওঁ আৰু লগতে বনাইও ভাল পাওঁ সো সেইকাৰণে ভাবিছো এটা নতুন ৰেচিপি ট্ৰাই কৰিম আৰু আপোনালোকৰ লগত ভিডিঅটো শেয়াৰ কৰি যাম যদি আপোনালোকে বনাই খাব বিচাৰে তেনেহলে আপোনালোকে এবাৰ টেষ্ট কৰি চাব আৰু কেনেকুৱা লাগে জনাব তো আপেলৰ লগত আজি মই চিকেন বনাম লগত থাকিব দৈ আৰু কি কি আছে বাকিখিনি দেখাই আছো বলকচোন মই ইয়া মাংস লৈছো 700 গ্ৰাম মাংস আৰু লেগ পিস কেটা এনেকৈ কাটি লৈছো তেতিয়াহে তেল মছলাখিনি ভিতৰত সোমাই যাব আৰু এতিয়া ইয়াতে মই নিমখ অকমান দিম আৰু হালধি দি দিছো নিমখ আৰু হালধি এতিয়া মই মাংসখিনি কি কৰিম এতিয়া মই মাংসখিনি ভালদৰে মিহলি কৰি দিম হালধি আৰু নিমখৰ লগত সানি ইয়াক 15 মিনিট সময় এনেকৈ ৰাখি দিম এতিয়া এনেকৈ 15 মিনিট সময় আমি ৰাখি দিম গাইস এইফালে মই লৈছো আলু 3টা কাটি লৈছো আৰু এইফালে আপেল এটা সৰু সৰুকৈ কাটি লৈছো বাকলিখিনি এৰুৱাই লৈছো আপোনালোকেও এৰুৱাই ল'ব আৰু এইফালে দুটা বিলাহী মই মিহিকে কাটিছো ইমান ডাঙৰ ডাঙৰ কাটা নাই 4টা পিয়াজ কাটি লৈছো মিহিকে আৰু সেইফালে দেখিছে দালচেনি লং ইলাচি লৈছো এইফালে লৈছো আদা আৰু নহৰু পিসা আৰু এইফালে লৈছো তেজপাত কেইখিলামান লগত আছে শুকান জলকীয়া আৰু এইফালে লৈছো মই দৈ এক বাটি কেৰাহীখন গৰম হৈ গ'ল আৰু কেৰাহী গৰম হোৱাৰ কাৰণে মই তেল দি দিলো এতিয়া তেলৰ প্ৰথমতে তেজপাতটা দি দিছো তেজপাতৰ লগতে লং ইলাচিখিনি দি দিছো আৰু লগত দিম শুকান জলকীয়াকেইটা দিছে এতিয়া দিম কাটি থোৱা পিঁয়াজখিনি পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈ ভাজি থাকিম গাইস এইফালে দেখিছে পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে আৰু গেছটো অকণমান কমাই ৰাখিছোঁ এতিয়া ইয়াতে দিম মই কাটি থোৱা বিলাহীখিনি গোটেইখিনি দি দিলোঁ আৰু ভালদৰে লৰাই দিম এতিয়া ইয়াতে দিম মই অকণমান হালধি বেছিকৈ নিদিওঁ কাৰণ মই মাংসখিনি অলৰেডি সানি থৈছোঁৱেই আৰু লগতে দি দিম আধা চামুচমান নিমখ দুইটাই মই কম পৰিমাণে দিছোঁ কাৰণ মই মাংসত নিমখ আৰু হালধি জোখত দিয়ে থৈছোঁ এতিয়া অকণমান বিলাহীখিনি সিজিব দিম ইফালে হৈছে আৰু অকণমান বাকী আছে বিলাহীখিনি সিজিবৰ কাৰণে আৰু ইয়াতে মই এতিয়া দিম ৰেড চিলি পাউডাৰ লৈছোঁ 1 চামুচ আৰু ইয়াৰ মিট মছলা দিছোঁ 1 চামুচ লগতে এয়া জিৰা পাউডাৰ দিছোঁ সৰু এখন চামুচেৰে 1 চামুচ এতিয়া লৰাই দিওঁ এতিয়া আমি ইয়াতে দিম আপেলখিনি যিখিনি কাটি থৈছিলোঁ মই সৰু সৰুকৈ এইখিনি দি দিছোঁ আৰু অলপ সময় মছলাৰ কেঁচা গোন্ধটো যাবৰ বাবে অকণমান সময় আৰু ভাজি থাকিম আমি 1 মিনিটমান সময় এতিয়া মই দিছোঁ আদা নহৰুখিনি গাইস এয়া দেখিছে 1 মিনিট 10 মিনিটমান ৰাখিলোঁ এতিয়া পিঁয়াজ আৰু বিলাহীখিনি দেখিছে গলি গৈছে এয়া ধুনীয়াকৈ মছলাৰ লগত মিহলি হৈ গৈছে আৰু কালাৰটো দেখিছেনে কালাৰটো খুব ধুনীয়া লাগিছে দেখিবলৈ
এতিয়া মই ইয়াতে দিম যিখিনি মই মাংস নিমখ আৰু হালধি সানি থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিলোঁ। এবাৰ লৰাই দিওঁ মই ভালদৰে। এতিয়া মই ইয়াতে আলু পিচি দিম। অলপ সময় কাৰণে মই এইটো ঢাকন লগাই দিম। কি ধুনীয়াকৈ উতলিছে, কালাৰটো চাই ভাল লাগিছে কিবা এটা। অলপ সিজোতে টাইম লাগিব লেগ পিচকেইটা থকাৰ বাবে। আমাৰ মাংসখিনি সিজি গৈছে আৰু আপেল আৰু আলুখিনিও সিজি গৈছে, আপোনালোকে চাব পাৰে। দেখিছেনে? মাংসও সিজিছে, লগতে আলুও সিজিছে এইফালে, আৰু এইফালে আপেলখিনি গলি গৈছে। এতিয়া মই ইয়াতে দিম দৈ দিম 4 চামুচ, 2 3 4 চামুচ দৈ দিছোঁ। আৰু এয়া হৈছে দালচেনি, লং, ইলাচি, মই মিহিকৈ বটি লৈছোঁ 1 চামুচ। গাইজ ইয়াতে মই অকণমান আধা কাপমান গৰম পানী দি দিছোঁ, কাৰণ লাগাতকৈ বেছি অলপ গোটা হৈছিলে, সেইকাৰণে মই অকণমান ইয়াতে গৰম পানী দিছোঁ। এতিয়া গৰম গাইজ মাংসৰ আঞ্জা ৰেডি হৈ গ'ল, দৈ আৰু আপেলৰ লগত মাংস। এতিয়া বনোৱা ক্লিয়াৰ, আৰু এতিয়া লগতে টেষ্ট কৰি দেখাম আপোনালোকক, যিহেতু বনোৱাখিনি দেখাইছোঁ আৰু টেষ্ট কৰিও কৈ আছোঁ কেনেকুৱা লাগে। ৰ'ব তেনেহ'লে ৰেডি কৰি লওঁ আৰু। আপেলৰ ফ্লেভাৰ এটা ওলাইছে ন, আৰু দৈৰ এটা ফ্লেভাৰ ওলাইছে। তুমি কোৱা নিব লাগে আজিৰ নিচিনা টেষ্টি মাংস খায়েই পোৱা নাই। কোৱা কেনেকুৱা লাগিছে? কিমান ভাল লাগিছে? বহুত। খোৱা। গাইজ এতিয়া ভাত পানী খাই আজৰি হৈ গ'লোঁ, মজাকৈ খালোঁ, আৰু এনেকুৱা মাংস মানে মই জীৱনত কেতিয়াও খায়ে পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম এনেকুৱা মাংস খাইছোঁ, মানে বেলেগ ধৰণৰ কিবা এটা টেষ্টটো মানে অলপ বেলেগ ধৰণৰ। সাধাৰণতেতো তেনেকৈ মাংস আলহী দি আমি সকলোৱে খায়ে থাকোঁ ন, চ' আজি অলপ বেলেগকৈ ট্ৰাই কৰি চালোঁ আৰু কেনেকুৱা লাগে। বহুত বেছিয়ে ভাল লাগিলে। আপেলৰ ফ্লেভাৰ আহিছে, আৰু অলপ বিলাহীৰো আহিছে টেঙা টেঙা, আৰু অলপ দৈৰ
গতিকে খাইতো বহুতেই ভাল লাগিল। তো আপোনালোকেও ট্ৰাই কৰি চাব ৰেচিপিটো কেনেকুৱা খাই। আপোনালোকে যেতিয়ালৈকে নিজে বনাই নাখায় তেতিয়ালৈকে হয়তো অনুভৱ কৰিব নোৱাৰিব টেষ্টটো কেনেকুৱা মানে। সেইকাৰণে বেলেগে ক'লেতো বুজি পোৱা নাযায় টেষ্টটো। চ' নিজে এবাৰ খাই চাব, তাৰপিছত ক'ব আৰু কেনেকুৱা পালে। তো ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু লগতে যদি আপুনি নিউ হয় মোৰ ভিডিঅ'টো, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে অল বটনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া আৰু তেনেকুৱা নতুন নতুন ৰেচিপি আহি থাকিব মোৰ সোনকালে নটিফিকেশ্যন আপোনালোকে পাব যদি অল বটনটো দবাই দিয়ে। তো আজিলৈ ইমানতে সামৰিছোঁ, আৰু নেক্সট আৰু বেলেগ ধৰণৰ ভিডিঅ' লৈ আহি আছোঁ আপোনালোকলৈ। বাই বাই, গুড নাইট।